আজি আমি গোসাইগাঁও জিলা বিপিএফ ৰাজনৈতিক দলৰ হৈ আমি গোসাইগাঁও জিলা বিপিএফৰ বিজয়ী কেণ্ডিডেটসকলক আনুষ্ঠানিকভাৱে জিলা কমিটিৰ বিভিন্ন পদবীত থকা আমাৰ দলীয় কৰ্মীসকল আৰু মহিলা যুৱ আৰু BSU আৰু কমিউনিটি সেলৰ বিপিএফৰ নেতৃবৃন্দ আৰু জিলাবাসীৰ আমাৰ বিপিএফ দলৰ শুভাকাংক্ষী বিভিন্ন অৰাজনৈতিক দল ধৰ্ম সংগঠনৰ মানুহবিলাকক লৈ আমি গোসাইগাঁও জিলা অন্তৰ্গত 4টা সমষ্টিৰ যিটো বিজয়ী প্ৰাৰ্থী এই প্ৰাৰ্থীসকলক সময় সাপেক্ষে আমি নোৱাৰিলেও আজি দুৰ্গা পূজাৰ নৱমী দিনত আমি মা দুৰ্গাৰ দুৰ্গতি নাচ শুনি এই দিনটো বাছনি কৰি যাতে অসমত আমি এই গোসাইগাঁও জিলাৰ অন্তৰ্গত 4টা সমষ্টিৰ বিজয়ী কেণ্ডিডেটসকলে আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ BTC চৰকাৰখন মজবুত কৰি ইয়াত বসবাস কৰা গোটেই জাতি জনগোষ্ঠী ভাষিক সকলৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰাখি আমি উন্নতি আৰু প্ৰগতিৰ বাবে যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি ঈশ্বৰ আল্লাহ ওচৰত আমি প্ৰাৰ্থনা মাগি তেখেতসকলক যাতে দীৰ্ঘজীৱী হওক ৰাইজৰ আশা আকাংক্ষা গোটেই BTCবাসী অসমবাসী তথা ভাৰতবাসীৰ ৰাইজৰ আশা আকাংক্ষা যাতে পূৰণ কৰিবলৈ সক্ষম হয় তাৰ কাৰণে ইহঁতক আমাৰ ভগৱানে ক্ষমতা দিয়ক তাকে আমি কামনা কৰি আনুষ্ঠানিকভাৱে আমি তেখেতসকলক আজি গোসাইগাঁও জিলা কমিটি BPFৰ অন্তৰ্গত গোটেই অঞ্চল প্ৰাইমাৰী লেভেলৰ পৰা গাঁৱৰ গাঁৱৰা পৰ্যন্তৰ পৰা কোনোবা সংস্থা এইবিলাক লৈ আমাৰ BPF দলৰ শুভাকাংক্ষীসকলে আজি 4জন কেণ্ডিডেটক আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা আমি জনালোঁ আশা ৰাখোঁ আমি এইবাৰ 5টা বছৰত যিটো আমি একো উন্নয়ন কৰিবলৈ সক্ষম কৰা নাছিল ইহঁতৰ যিটো বিফলতা চৰকাৰ প্ৰমোদ বড়ো তাক অপৰাই আমি এতিয়া আমি সফলতাৰ আমি মুখ দেখিবলৈ পাইছোঁ আগন্তুক দিনবোৰত যাতে হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ এই 4জন বিজয়ী কেণ্ডিডেটসকলে নিজৰ নিজৰ সমষ্টি তথা গোসাইগাঁও মহকুমা বা জিলা বা গোটেই BTC অঞ্চলটো উন্নয়ন কৰিবলৈ সহায় কৰিব বুলি মই আশা ৰাখিম ধন্যবাদ।